নমস্কাৰ, তোমালোক সকলোকে স্বাগত জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই তোমালোকৰ যি অবিচি স্কলাৰশ্বিপ আছে, তোমালোকৰ অবিচি স্কলাৰশ্বিপৰ মই কোনে কোনে পাব পাৰিবা আৰু কি কি ডকুমেণ্ট লাগে, অনলাইন প্ৰচেছ কেনেকৈ কৰিব লাগে, এই সকলোখিনি তোমালোকক জনাই দিম। কিমান টকা দিয়ে চৰকাৰে, চ' সকলোখিনি তোমালোকক মই জনাই দিম। আজি অবিচি স্কলাৰশ্বিপটো তোমালোকে আৰম্ভণি বা শেষলৈকে এই ভিডিঅ'টো চোৱা, তেতিয়া তোমালোকে অবিচি স্কলাৰশ্বিপৰ কি কি প্ৰচেছ আছে, কেনেকৈ পইচাখিনি পাব পাৰিবা, কিমান টকা দিব, তেতিয়া তোমালোকে সকলোখিনি জানিব পাৰিবা। তো তাৰ কাৰণে তোমালোকে প্ৰথম যদি আহিছা মোৰ চেনেলত, তোমালোকক মই এটা কথাই ক'ম, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা। তো তোমালোকৰ যি অবিচি স্কলাৰশ্বিপ আছে, অবিচি স্কলাৰশ্বিপটো তোমালোকৰ যি অবিচি ষ্টুডেণ্ট আছে, অবিচি ষ্টুডেণ্টসকলক দিয়া হয়। চ' এইটো অল ইণ্ডিয়াৰ বেচিছ হয়, চেণ্ট্ৰেল স্কলাৰশ্বিপ হয়। চ' চেণ্ট্ৰেল স্কলাৰশ্বিপৰ কাৰণে অল ইণ্ডিয়াত যিমান মানে অবিচি ছাত্ৰ ছাত্ৰী আছে, চ' তেওঁলোকক যদিহে গ্ৰেজুৱেশ্যনত কোনো এখন ইউনিভাৰ্চিটিত বা কলেজত গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰি আছা, তেতিয়াহ'লে সেই ডিগ্ৰী কৰি থকাৰ সময়ত তোমালোকক লাগিছে তোমালোকে 3 বছৰীয়া ডিগ্ৰী কৰা, নহ'লে তোমালোকে 4 বছৰীয়া ডিগ্ৰী কৰা। ত' তোমালোকক চৰকাৰে পইচা দিব। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, প্ৰথম ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ক'ম, তাৰপিছত তোমালোকক কি কি ডকুমেণ্ট লাগে সেইখিনি জনাই দিম। তাৰপিছত তোমালোকৰ লাষ্টত অনলাইন প্ৰচেছটো মই তোমালোকক এটা এটাকৈ জনাই দিম। চ' প্ৰথমতে তোমালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো জানি লোৱা, কোনে কোনে অবিচি স্কলাৰশ্বিপটো কৰিব পাৰিব। চ' তোমালোকৰ অবিচি স্কলাৰশ্বিপটো কৰিবলৈ হ'লে প্ৰথমতে মই কৈছোঁৱে, তোমালোকৰ ষ্টুডেণ্টজন অবিচি হ'ব লাগিব আৰু তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। হাই ছেকেণ্ডেৰী পাছ কৰোঁতে তোমালোকৰ মিনিমাম 55% হ'ব লাগিব আৰু তোমালোকৰ 55% হ'লে মানে ভাল, কাৰণ কেলৈ তোমালোকৰ যেতিয়া মেৰিট লিষ্ট বনিব ন, তেতিয়া মেৰিট লিষ্ট বনোতে তোমালোকৰ মেৰিট লিষ্টত নামটো আহিব। যদিহে তোমালোকৰ 50%তকৈ কম বা 55%তকৈ কম আছে, তেতিয়াহ'লে তোমালোকে অনলাইন কৰিলেও পোৱা চান্সেছটো কম থাকে, কাৰণ মেৰিট লিষ্টত নাম অহা চান্সেছটো কম থাকিব। ত' তোমালোকৰ যদি 55% আছে, তোমালোকৰ অবিচি স্কলাৰশ্বিপটো অনলাইন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ এইখিনি হৈছে তোমালোকৰ বেছিক ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰপৰা তোমালোকক মই ক'ম যে তোমালোকৰ ইনকাম কিমান হ'ব লাগে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কাৰণে। চ' তোমালোকৰ ইনকাম 2.5 লাখতকৈ তলত হ'ব লাগিব। যদি তোমালোকৰ কোনোবা মা দেউতাকৰ চাকৰি আছে, চাকৰি যদি তোমালোকৰ বছৰেকীয়া আয় যদি বা ইনকাম যদি তোমালোকৰ 2.5 লাখতকৈ বেছি হয়, তেতিয়াহ'লে তোমালোকৰ নিশ্চয় এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহ'বা। চ' তোমালোকৰ যদি 2.5 লাখতকৈ তলত আছে ইনকাম, তেতিয়াহ'লে তোমালোকে অবিচি স্কলাৰশ্বিপটো পাবৰ কাৰণে সক্ষম হ'বা। ত' তোমালোকৰ মই গোটেই ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কৰি দিলোঁ। চ' আকৌ এবাৰ তোমালোকক গাই দিছোঁ, তোমালোকৰ অবিচি ষ্টুডেণ্ট হ'বই লাগিব, সেইটোতো লাগিবই। তাৰপৰা নেক্সট তোমালোকৰ HS যে হাই ছেকেণ্ডাৰী পাছ কৰিছা, তাৰ পাৰ্চেণ্টেজ হ'ব লাগিব তোমালোকৰ মিনিমাম 55% বা 50%। ত' তাতকৈ তলত হ'লে তোমালোকে নাপাবা আৰু তোমালোকৰ ইনকাম হ'ব লাগিব 2.5 লাখতকৈ তলত। চ' তোমালোকৰ এইখিনি আছিলে বেছিক ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এতিয়া তোমালোকক মই ডকুমেণ্ট কি লাগিব এই স্কলাৰশ্বিপটো কৰিবৰ কাৰণে, তাৰপিছত মই তোমালোকক অনলাইন প্ৰচেছটো কৰি দিম কেনেকৈ কৰিব লাগে। চ' ফাৰ্ষ্টতে তোমালোকৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ডৰ জৰিয়তে তোমালোকে কি কৰিবা, NSPত গৈ পেলাই NSP বুলি কৈ পৰ্টেল এটা আছে, পৰ্টেলত গৈ পেলাই তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। OTR বুলি কোৱা হয়, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হয়। চ' তাত তোমালোকে OTR কৰি পেলাই বা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তোমালোকৰ নাম চাম দি পেলাই আধাৰ কাৰ্ডৰ লগত ভেৰিফাই কৰিব লাগিব। আৰু আধাৰ কাৰ্ডটো মনত ৰাখিবা, আধাৰ কাৰ্ডৰ লগত তোমালোকৰ মোবাইল নাম্বাৰ এটা লিংক থাকিব লাগিব, যাতে তোমালোকৰ আধাৰ কাৰ্ডৰ OTPটো মোবাইল নাম্বাৰত আহিব লাগিব। যদিহে আধাৰ কাৰ্ডৰ OTP নাহে, তেতিয়াহ'লে তোমালোকে অনলাইন প্ৰচেছখিনি কৰিব নোৱাৰিবা। ত' তাৰ কাৰণে তোমালোকক কৈছোঁ মোবাইল লিংকটো কৰি লোৱা আধাৰ লগত, যাতে তোমালোকৰ OTPটো আহি যায়। তো আধাৰ কাৰ্ডটো লাগিব প্ৰথমতে। তাৰপিছত নেক্সট তোমালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটটো আছে, তোমালোকে অলৰেডি হাই ছেকেণ্ডেৰী পাছ কৰি আহিছা। চ' মাৰ্কশ্বিট চাৰ্টিফিকেটটো লাগিব। লগতে তোমালোকৰ যি ৰেচিডেঞ্চি প্ৰুফ বুলি কোৱা হয়, ৰেচিডেঞ্চি প্ৰুফ মানে তোমালোকে যে অসমত যে বাস কৰা, চ' সেই মানে অসমত যে থাকা, তো সেইটো মানে তোমালোকৰ PRC বুলি কয়। PRC হ'লেও হ'ব, তোমালোকৰ ডমিচাইল চাৰ্টিফিকেট দিলেও হ'ব। ডমিচাইল চাৰ্টিফিকেটটো কেনেকৈ ওলাব লাগে মই তোমালোকক কৈছোঁ আগতে, তথাপিও তোমালোকে ডমিচাইল চাৰ্টিফিকেটটো কেনেকৈ ওলাবা, তোমালোকে কোনোবা এখন যদি তোমাৰ মানে কোৰ্টত তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট কোৰ্ট আছে, ডিষ্ট্ৰিক্ট কোৰ্টত গৈ পেলাই তোমালোকে মানে কোৰ্ট এফিডেভিট কৰি পেলাই তোমালোকৰ ডমিচাইল চাৰ্টিফিকেটখন ওলাই ল'ব পাৰিবা। নহ'লে তোমালোকে যিকোনো তোমালোকৰ ঘৰৰ ওচৰত যদি উকিল এজন আছে, উকিলক কৈ হ'লেও তোমালোকে তোমালোকৰ চাৰ্টিফিকেটখন ওলাই ল'ব পাৰিবা। চ' মই তোমালোকৰ PRC কথাটো ক'লোঁ। তাৰপৰা তোমালোকৰ বেংকৰ পাছবুক লাগিব, সেইটোতো তেতিয়া তোমালোকৰ পইচা সোমাব। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে বেংকৰ পাছবুকটো তোমালোকৰ মানে চলি থকা হ'ব লাগিব। চলি থকা মানে তোমালোকৰ আধাৰৰ লগত লিংক কৰি থকা হ'ব লাগিব। চ' আধাৰৰ লগত কিছুমানে লিংক কৰা বুলি কয়, কিছুমানে আধাৰ চিডিং প্ৰচেছ বুলি কোৱা হয়। চ' আধাৰৰ লগত তোমালোকে চিডিং কৰি থ'ব লাগিব। ত' এইটো কেনেকৈ কৰে তোমালোকে ভিডিঅ' এটা চাই ল'বা, আধাৰৰ লগত চিডিং কেনেকৈ কৰে। তোমালোকে নিজৰ বেংকত যাব লাগিব, বেংকত গৈ পেলাই আধাৰৰ লগত লিংক কৰিব লাগিব। চ' তোমালোকৰ বেংকত আধাৰ লগত লিংক কৰি যাতে বেংকত কিবা এটা হ'লে মানে OTP আহে, মানে আধাৰ নাম্বাৰত OTP অহা কৰি থ'ব লাগিব, তেতিয়াহে তোমালোকৰ পইচা সোমাব। নহ'লে তোমালোকৰ যদি আধাৰ লিংকটো যদি বেংকৰ লগত কৰি নথয়, তোমালোকে তেতিয়াহ'লে পইচা সোমোৱা টাইমত তোমালোকৰ খেলি মেলি হোৱাৰ চান্সেছটো বেছি থাকে। কিছুমানৰ পইচা নোসোমায়, তাৰ কাৰণে তোমালোকে আধাৰৰ লগত মানে আধাৰ লিংক কৰি থোৱা বেংকত। নেক্সট তোমালোকৰ আহিব কাষ্ট চাৰ্টিফিকেট। আৰু কাষ্ট চাৰ্টিফিকেটৰ লগতে তোমালোকৰ বহুত কেইজন ষ্টুডেণ্টে কৈ আছিলে যে NCL লাগিব নেকি, NCL। আজিকালি তোমালোকৰ OBC কাষ্ট চাৰ্টিফিকেটটো ভেলুৱে নাইকিয়া হৈ গৈছে, কাৰণ কেলৈ তোমালোকৰ যি NCL আহি গৈছে, NCLটো তোমালোকে চাৰ্টিফিকেট বনাব লাগিব। কাৰণ NCL মানে কি,
নন ক্ৰিমিয়াৰ লীগ তোমালোকৰ OBC যি ষ্টুডেণ্ট আছে OBC ষ্টুডেণ্টসকলে তোমালোকক মই কৈছোঁ যে তোমালোকে কি কৰিবা NCL চাৰ্টিফিকেটখন বনাই ল'বা কাৰণ NCL চাৰ্টিফিকেটখন বনাই ল'লেহে তোমালোকে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'বা আগৰ দিনত কি আছিলে আমাৰ দিনত আমি যেতিয়া BSc কৰি আছিলোঁ তেতিয়া তোমালোকৰ কি আছিলে আমাক সেই NCL চাৰ্টিফিকেটখন নহ'লেও হয় ডাইৰেক্ট OBC চাৰ্টিফিকেটখন দিলেই হয় কিন্তু এতিয়া বৰ্তমান কি হৈ গৈছে NCL চাৰ্টিফিকেটখন নহ'লে তোমালোকৰ OBC বুলি গণ্য কৰা নহয় তোমালোকৰ জেনেৰেল বুলি গণ্য কৰা হ'ব ত' তাৰ কাৰণে তোমালোকে কি কৰিবা NCL চাৰ্টিফিকেটখন বনাই ল'বা বেছি দিন নালাগে NCL চাৰ্টিফিকেটখন বনাওঁতে তোমালোকৰ এসপ্তাহ 3 4 দিনতে তোমালোকৰ যদি কোনোবা চিনাকি আছে উকিল তেতিয়াহ'লে তোমালোকে NCL চাৰ্টিফিকেটখন বনাই ল'ব পাৰিবা তাৰপৰা তোমালোকৰ যি অনলাইন প্ৰচেছটো তোমালোকক মই কৈ দিম আৰম্ভণিৰ পৰা চ' তোমালোকে ডকুমেণ্টখিনি ক্লিয়াৰ কৰি লোৱা প্ৰথমতে মই যিখিনি ডকুমেণ্ট ক'লোঁ ডকুমেণ্টখিনি ক্লিয়াৰ কৰি লোৱাৰ পিছত তোমালোকে যিকোনো এখন কম্পিউটাৰ দোকানত যাবা কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে কি কৰিবা তাত NSP পৰ্টেলৰ আণ্ডাৰত মানে যিমানখিনি স্কলাৰশ্বিপ আছে তোমালোকৰ স্কলাৰশ্বিপখিনি তাত অনলাইন কৰি দিয়া হয় চ' NSP পৰ্টেলত গৈ পেলাই তোমালোকে প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিবা আধাৰ কাৰ্ড দি পেলাই OTP দি পেলাই চ' ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমালোকৰ যি নাম আছে ডেট অফ বাৰ্থ আছে তোমালোকৰ দেউতাৰ নাম ইনকাম সকলোখিনি ফিল আপ কৰিবা তাৰপিছত তোমালোকে স্কিমটো চিলেক্ট কৰিবা OBC স্কিমৰ কাৰণে চ' চিলেক্ট কৰাৰ পিছত তোমালোকৰ যিখিনি ডকুমেণ্ট দিব লগা আছিলে সেই ডকুমেণ্টখিনি মই তোমালোকক ক'লোৱে অলৰেডি তোমালোকে তাৰোপৰি এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব সেইটো হৈছে তোমালোকৰ যি এডমিশ্যন ৰিচিপ্ট চ' এডমিশ্যন ৰিচিপ্টটো তোমালোকৰ লাগিব তোমালোকে যিখন কলেজতে যি ব্ৰাঞ্চতে আৰ্টছতে হওক কমাৰ্চে হওক তোমালোকে BSc BA যি কৰা নকৰা সেইটো কথা নাই কিন্তু তোমালোকৰ যি এডমিশ্যন ৰিচিপ্ট আছে এডমিশ্যন ৰিচিপ্টটো লাগিব কাৰণ এডমিশ্যন ৰিচিপ্টটো তোমালোকৰ ইয়াত আপলোড দিব লাগিব মানে তোমালোকৰ যি NSP পৰ্টেল আছে NSP পৰ্টেলত তোমালোকে আপলোড দিব লাগিব তেতিয়াহে তোমালোকৰ মানে ভেৰিফিকেশ্যন কৰা হ'ব তাৰপিছত তোমালোকৰ ইনষ্টিটিউটত গৈ পেলাই ভেৰিফিকেশ্যন কৰি ল'বা তোমালোকৰ যি এপ্লিকেশ্যন আছিলে এপ্লিকেশ্যনটো ইনষ্টিটিউটত ভেৰিফিকেশ্যন কৰি ল'বা তাৰপিছত তোমালোকৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন কৰি দিয়াৰ পিছত তোমালোকৰ যি ষ্টেট লেভেল ভেৰিফিকেশ্যন হ'ব তোমালোকৰ ষ্টেট লেভেল বা ষ্টেট নোডেল অফিচাৰে তোমালোকক ভেৰিফিকেশ্যন কৰি দিব ভেৰিফিকেশ্যন কৰি দিয়াৰ পিছতে তোমালোকৰ ফাইনেল মেৰিট লিষ্টত যাব মেৰিট লিষ্টত যোৱাৰ পিছত তোমালোকৰ পইচা সোমোৱা আৰম্ভ কৰিব চ' তোমালোকক মই সকলো প্ৰচেছখিনি কৰিলোঁ OBC স্কলাৰশ্বিপৰ বিষয়ে চ' তোমালোকৰ যদি কিবা এটা নজনা যদি থাকি গৈছে তেতিয়াহ'লে তোমালোকে মোক সুধিব পাৰিবা আৰু বহুতে সুধি আছে যে ঈশানউদয় স্কলাৰশ্বিপটো কৰিলে OBC স্কলাৰশ্বিপটো কৰিব পাৰি নহয় বহুতে সুধি আছে চ' তোমালোকে মই এটা কথা ক'ম চ' তোমালোকে যদি কোনোবা এটা স্কলাৰশ্বিপ NSP আণ্ডাৰত যদি কৰিছা তেতিয়াহ'লে বাকী কোনো এটা স্কলাৰশ্বিপ তোমালোকে কৰিব নোৱাৰা ধৰি লোৱা তোমালোকে ঈশানউদয় স্কলাৰশ্বিপ কৰিছা NSP আণ্ডাৰত আছে ঈশানউদয় স্কলাৰশ্বিপটো কৰিলে তোমালোকে OBC স্কলাৰশ্বিপ কৰিব নোৱাৰা OBC স্কলাৰশ্বিপ কৰিলে তোমালোকে ঈশানউদয় স্কলাৰশ্বিপ কৰিব নোৱাৰা যদিহে তোমালোকে দুটা স্কলাৰশ্বিপ কৰা বা সেইটো যদি ধৰা পৰি যায় তেতিয়াহ'লে তোমালোকে এটা স্কলাৰশ্বিপো নাপাবা অথচ তোমালোকৰ পেনাল্টি হ'ব পাৰে মানে আইনমতে তোমালোক জগৰীয়া হ'বা চ' তোমালোকে এটা স্কলাৰশ্বিপে কৰা সেইটোকে ভালকৈ কৰা আৰু তোমালোকে তেতিয়াহে পইচা পাবা নহ'লে তোমালোকৰ পইচা নোপোৱাটো বাদে তোমালোকৰ আইনমতে তোমালোকে নিজে জগৰীয়া হ'বা চ' সেইকাৰণে কথা কৈছোঁ তোমালোকে যিকোনো এটা স্কলাৰশ্বিপে কৰিবা নাই ঈশানউদয় কৰিবা নাই OBC কৰিবা চ' যিখিনি পাৰ্চেণ্টেজ থকাখিনি ঈশানউদয় কৰা যিখিনি পাৰ্চেণ্টেজ নাই তোমালোকে OBC স্কলাৰশ্বিপটো কৰিলেই হ'ব চ' মই ভাবোঁ তোমালোকে মোৰ এইটো ভিডিঅ'ত তোমালোকে যিখিনি জানিব লগা আছে সকলোখিনি জানিলা এতিয়া তোমালোকক যদি কিবা এটা নাজানা তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাই দিবা আৰু পুনৰবাৰ কৈছোঁ যদি তোমালোকে নতুনকৈ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ' যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিবা থেংক ইউ